নমস্কাৰ। আমি আজি পুনৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই পাঠটোৰ পিছৰ অংশখিনি আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু এই পাঠটো যথেষ্ট দীঘল, সেইবাবে আমি ধাপে ধাপে এই পাঠটোৰ কথাখিনি আলোচনা কৰি আহিছোঁ। আশা কৰিছোঁ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই ক্লাছৰ যোগেদি অকণমান হ'লেও উপকৃত হ'ব। এতিয়া আমি আজিনো কি আলোচনা কৰিব খুজিছোঁ সেই বিষয়বস্তুটোলৈ আহোঁ। ইতিমধ্যে আমি পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এই দুয়োটা কথা কিছু পৰিমাণে আলোচনা কৰিছোঁ। আজি আমাৰ বিষয়বস্তুৰ মুখ্য বিষয়বস্তুৱে হৈছে লেন্স। আমি এইফালে ৰাখিছোঁ পইণ্টকেইটা: লেন্স, লেন্সৰ প্ৰকাৰ, উত্তল আৰু অৱতল লেন্সৰ চিত্ৰ, আলোক কেন্দ্ৰ, ফকাছ বিন্দুৰ সংজ্ঞা আৰু প্ৰতিবিম্বৰ গঠন। এতিয়া লেন্স বুলি ক'লে আমি কি বুজিম? মই ভাবোঁ তোমালোক সকলোৱে লেন্স দেখিছা, আৰু তোমালোকে দেখা লেন্সখন হৈছে দ্বিউত্তল লেন্স, অৰ্থাৎ দুয়োফালে উঠা। আমাৰ হাতত তেনেকুৱা লেন্স আছে, এনেকুৱা দ্বিউত্তল লেন্স, দুয়োফালে উঠা এই লেন্সখন। আজিকালি জ্যামিতি বক্সবিলাক কিনোতে জ্যামিতি বক্সত এনেকুৱা প্লাষ্টিকৰ দ্বিউত্তল লেন্স এখন দিয়া যায়। গতিকে তোমালোকে দ্বিউত্তল লেন্সখন দেখিছা বুলি মই ভাবিছোঁ। আমি লেন্সৰ বিষয়ে যিমানখিনি পাৰোঁ অলপ বহলাই আলোচনা কৰিবৰ চেষ্টা কৰিম। এতিয়া লেন্স কি বুলি ক'লে আমি কি ক'ম? লেন্সৰ সংজ্ঞাটো দিবলৈ যাওঁতে আমি ক'ব লাগিব যে দুখন পৃষ্ঠৰ মাজৰ প্ৰতিসাৰক মাধ্যমক লেন্স বুলি কোৱা হয়। সংজ্ঞাটো আকৌ কৈছোঁ যে দুখন পৃষ্ঠৰ বা পৃষ্ঠতলৰ বুলি ক'লেও হ'ব, দুখন পৃষ্ঠৰ বা পৃষ্ঠতলৰ মাজৰ প্ৰতিসাৰক মাধ্যমক লেন্স বোলে। এতিয়া লেন্স বুলি কওঁতে লেন্স কেই প্ৰকাৰ বুলি কওঁতে আমি পোনে পোনে আমি উত্তল আৰু অৱতল লেন্সৰ কথাই জানো, কিন্তু আমাৰ কেইবাবিধো লেন্স আছে। তাৰে ভিতৰত আমি তোমালোকৰ কিছু দেখুৱাব খুজিছোঁ। এই লেন্সখন, এইখন লেন্স আমাৰ হাতত এখন আন এখন সৰু লেন্স আছে। এই লেন্সখনৰ দুয়োফালৰ পৃষ্ঠ দুখন উঠা। এই লেন্সখনক কোৱা হয় উত্তল লেন্স। আমি অংকন কৰিম, তেতিয়া বেছি ক্লিয়াৰ হ'ব। আৰু এই লেন্সখনৰ পৃষ্ঠ দুখন ভিতৰলৈ সোমোৱা, এইখনক কোৱা হ'ব অৱতল লেন্স। এইখন উত্তল মানে ইয়াৰ দুয়োখন পৃষ্ঠ উত্তল, গতিকে ই দ্বিউত্তল বুলি কোৱা হয়, আৰু ইয়াক দ্বি অৱতল বুলি কোৱা হয়। দুয়োখন পৃষ্ঠ সোমোৱা দ্বি অৱতল। ইয়াৰ উপৰিও আৰু কিছুমান লেন্স আছে, আমাক সেই ভাগবোৰ আমি অকণমান আলোচনা কৰিলে ভাল হ'ব। আমি এফালৰ পৰা আহোঁ। 1 নম্বৰত আমি কি লিখিলোঁ? দ্বি উত্তল। দ্বিউত্তল লেন্স কোনখন? আৰু এখন দেখুৱাইছে এইখন, অৰ্থাৎ এইখন লেন্সৰ দুইখন পৃষ্ঠ উঠা, এইখনক ক'ব দ্বিউত্তল। তাৰপিছত আহিব দ্বি উত্তল, তাৰপৰা আহিব দ্বি অৱতল। দ্বি অৱতল অৰ্থাৎ দুইখন পৃষ্ঠ সোমোৱা। আমি যদি এনেকৈ লওঁ, এইখন এখন লেন্স, এইখনক কোৱা হ'ব দ্বি অৱতল, অৰ্থাৎ ইয়াৰ এখন পৃষ্ঠ আৰু এখন পৃষ্ঠ, দুইখন পৃষ্ঠ সোমোৱা। তাৰপিছত আকৌ আমি পাম 3 নম্বৰ সমতল উত্তল, অৰ্থাৎ এইখন লেন্সৰ ঠিক এই ধৰণৰ যে ইয়াৰ এফালে সমান, এইটো সমতল, আৰু আন পৃষ্ঠভাগ উঠা, এইখন হ'ল উত্তল, সমতল উত্তল। আকৌ আমি পাম 4 নম্বৰ সমতল অৱতল। 4 নম্বৰ সমতল অৱতল। আমি যদি এইখন লেন্স লওঁ, তেতিয়াহ'লে ইয়াৰ এইখন পৃষ্ঠ সমান, এইখন সমতল, আৰু এইখন পৃষ্ঠ সোমোৱা, এইখন হ'ল অৱতল, সমতল অৱতল। আকৌ ইয়াৰ পিছত আমি পাম আমি সমতল উত্তল, দ্বি উত্তল, দ্বি অৱতল, সমতল উত্তল, সমতল অৱতল।
এইকেইটা ভাগ আলোচনা কৰিলে হ'ব, ইয়াতকৈ বেছি আমাক নালাগে। আচলতে আমাৰ মুখ্য বিষয়বস্তু হ'ব দ্বি উত্তল আৰু দ্বি অৱতল। কিন্তু লগত এইকেইটা কথা সংযোগ কৰি দিলোঁ এইকাৰণেই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাবিব পাৰে যে আমাৰ লেন্সৰ মাত্ৰ প্ৰকাৰ দুবিধেই, যে উত্তল আৰু অৱতল। আমি দ্বি উত্তলখনকে উত্তল বুলি কওঁ আৰু দ্বি অৱতলকে অৱতল বুলি কওঁ, উত্তল আৰু অৱতল ভাবিব পাৰে। সেইকাৰণে আমি আৰু কেইখনমান লেন্সৰ কথা ইয়াত কৈ দিলোঁ যে সমতল উত্তল, অৰ্থাৎ এইখন লেন্সৰ আমি যে এনেকৈ লগাই ৰাখোঁ, এইখন পৃষ্ঠ সমান, এইখন পৃষ্ঠ উঠা, সমতল উত্তল। আৰু সমতল অৱতল, এইখন পৃষ্ঠ সমান, এইখন পৃষ্ঠ উঠা, সমতল অৱতল। ঠিক সেইদৰে আকৌ হ'ব আৰু এটা আমি ল'ব পাৰিম যে অৱতল উত্তল। ইয়াত অলপ দেখুৱাবলৈ সেইমতে মোৰ ইকুইপমেণ্টছৰ এইটো হ'ব। এইখনক যদি আমি এখন লেন্স বুলি লওঁ, ইয়াত চোৱা যে ইয়াৰ এখন পৃষ্ঠ উঠা আৰু এখন পৃষ্ঠ সোমোৱা, গতিকে এইখন হ'ল অৱতল উত্তল। লগত এই প্ৰকাৰকেইটা আমি আৰু এটা প্ৰকাৰ পালোঁ, সেইটো কি পালোঁ? অৱতল উত্তল। আমাৰ দশম শ্ৰেণীত বা দশম মানত এই সমতল উত্তল বা সমতল অৱতল বা অৱতল উত্তল এই তিনি প্ৰকাৰ লেন্সৰ বিষয়ে আলোচনা কৰিবলগীয়া নাই। কিন্তু আমি ইয়াত সংযোগ কৰি দিছোঁ এইকাৰণেই যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত হয়তো এটা ধাৰণা থাকি যাব পাৰে যে লেন্স মাত্ৰ দুবিধেই, উত্তল আৰু অৱতল। কিন্তু সেই ধাৰণাটো যে সত্য নহয়, যে আৰু আমি বেলেগ বেলেগ প্ৰকাৰৰ লেন্স পাওঁ, সেই কথাটো লগতে সংযোগ কৰি দিলোঁ। এতিয়া আমি আহিম যে উত্তল লেন্স এখন যেতিয়া আমি অংকন কৰিম, কি ধৰণে অংকন কৰিব লাগে। এইখন এখন আমাৰ হাতত থকা উত্তল লেন্স। আমি লেন্সৰ প্ৰতিবিম্ব, যিদৰে দাপোনৰ প্ৰতিবিম্ব গঠনৰ চিত্ৰ আঁকিছিলোঁ, একেধৰণে লেন্সত প্ৰতিবিম্ব গঠনৰ চিত্ৰ আমি অংকন কৰিব লাগিব। এতিয়া এইখন এখন উত্তল লেন্স। এই উত্তল লেন্সখন আমি কেনেকৈ কাৰ্টেজিয়ান ক্ষেত্ৰত অংকন কৰিম, সেই কথাটো আমি এতিয়া আলোচনা কৰিম। বৰ্ডত আমি দুখন কাৰ্টেজিয়ান ক্ষেত্ৰ আঁকি লৈছোঁ। এতিয়া প্ৰথমখন কাৰ্টেজিয়ান ক্ষেত্ৰত অকণমান লক্ষ্য কৰিবা যে ইয়াৰ যিটো মূল বিন্দু x ডেছ y ডেছ, এই অক্ষ দুটালৈ যিটো মূল বিন্দু, এই মূল বিন্দুৰ পৰা আমি 6 একক সোঁহাতে আৰু 6 একক বাওঁহাতে, তোমালোকে ছবিবিলাক আঁকোতে চেণ্টিমিটাৰ এককত ল'বা। আমি মূল বিন্দুৰ পৰা 6 একক সোঁহাতে যাম, 1 2 3 4 5 6, 6 একক সোঁহাতে যাওঁতে আমি এইটো বিন্দু পালোঁ। একেধৰণে 6 একক বাওঁহাতে আহিম, 1 2 3 4 5 6, আমি 6 একক বাওঁহাতে আহিলে এইটো বিন্দু পাম। এতিয়া আমি ইয়াত আমাৰ পেঞ্চিল কম্পাছডাল কিদৰে সংযোগ কৰিব লাগিব সেই কথাটো তোমালোকে খুব মন দি চাবা। যে পেঞ্চিল কম্পাছৰ আমি সোঁহাতে যিটো 6 একক দূৰত্বত বিন্দু লৈছিলোঁ, এই বিন্দুটোত আমি পেঞ্চিল কম্পাছৰ জোংটো সংযোগ কৰিম প্ৰথম কথা। আৰু পেঞ্চিলডালৰ জোংটো আমি সংযোগ কৰিব লাগিব মূল বিন্দুৰ পৰা আমি 1 একক পাৰ হৈ পেলাই সোঁহাতে লৈছোঁ। যিটো মূল বিন্দুৰ পৰা 1 একক কিন্তু পাৰ হৈ বাওঁহাতে লৈছোঁ। এতিয়া আমি ইয়াত লেন্সখনে এখন পৃষ্ঠ আঁকিম। এইটো বিন্দুক কেন্দ্ৰ কৰি আমি এই বিন্দুটোত এটা চিন দি থওঁ যাতে আমাৰ ভুল নহয়। একেদৰে এই জোখটো কম্পাছৰ এই জোখটো খেলি মেলি হ'বলৈ নহ'ব। একেদৰে এইফালে আমাৰ কি আহিব, 1 2 3 4 5 6 একক দূৰত্বত আমি ইয়াত এইটো ল'লোঁ বিন্দুটো, আৰু ইয়াত আমি 1 একক সোঁহাতে ল'লোঁ। লৈ পেলাই আমি ইয়াত লেন্সখনৰ আনখন পৃষ্ঠ আঁকিলোঁ, আমাৰ এইটো বিন্দু। এতিয়া আমি লেন্সখনৰ এটা, যিহেতু এই দুইখন পৃষ্ঠ উঠা, এই লেন্সখন আমাৰ কি হ'ব, উত্তল লেন্স, দ্বিউত্তল, অৰ্থাৎ আমি উত্তল লেন্স বুলি কওঁ, উত্তল লেন্স। এতিয়া আমি এই বিন্দুটোক কেন্দ্ৰ কৰি লেন্সখনৰ এই পৃষ্ঠখন আঁকিছিলোঁ। এতিয়া এই বিন্দুটো আৰু কেন্দ্ৰবিন্দুটো, এই মূল বিন্দুটো, অৰ্থাৎ লেন্সখনৰ সেইটো আলোক কেন্দ্ৰ হ'ব, এইটো পিছত আলোচনা কৰিম। এই বিন্দুটো আৰু মূল বিন্দুটো
ইহঁতৰ এই বিন্দু দুটাৰ মাজৰ বিন্দুটো এইটো, এই বিন্দুটো হ'ব F, অৰ্থাৎ ফকাছ বিন্দু। আৰু একেধৰণে এইফালেও যদি আহোঁ তেতিয়াহ'লে এইটো বিন্দুক কেন্দ্ৰ কৰি এখন পৃষ্ঠ আঁকিছিলোঁ, এই বিন্দুটো আৰু মূল বিন্দুৰ মাজৰ যিটো বিন্দু হ'ব সেইটো হ'ব F। তাৰমানে আমি কি দেখিলোঁ যে লেন্সৰ ক্ষেত্ৰত আমাৰ দুটা ফকাছ বিন্দু, লেন্সৰ ক্ষেত্ৰত আমাৰ দুটা ফকাছ বিন্দু থাকে। আমাৰ পাঠ্যপুথিত এই ছবিবিলাক সুন্দৰকৈ দিয়া আছে। ইয়াত আমাৰ এতিয়া আমি বাওঁহাতে যিটো ফকাছ বিন্দু পাম এইটোক কোৱা হ'ব F1 আৰু সোঁহাতে যিটো বিন্দু পাম এইটোক কোৱা হ'ব F2। অৰ্থাৎ লেন্সখনৰ মুখ্য ফকাছ বা ফকাছ বিন্দু আমি দুটা পাম। এতিয়া ইয়াৰ পৰা আকৌ যদি আগবাঢ়ি গ'লো, এইটো বিন্দুক কেন্দ্ৰ কৰিছিলোঁ, আমি দাপোনৰ ক্ষেত্ৰত এইটো C বিন্দু বুলি দিছিলোঁ ভাঁজ কেন্দ্ৰ, কিন্তু ইয়াত আমি C বিন্দু নিদি দিম টুৱাইচ F2, অৰ্থাৎ F2ৰ দুগুণ, আৰু এইটো হ'ব টুৱাইচ F1, অৰ্থাৎ F1ৰ দুগুণ। আকৌ কৈছোঁ কথাখিনি যে আমি যিটো বিন্দুক কেন্দ্ৰ এইটো বিন্দুক কেন্দ্ৰ কৰি টুৱাইচ F2 বিন্দুক কেন্দ্ৰ কৰি এখন পৃষ্ঠ আঁকিছোঁ, টুৱাইচ F1 বিন্দুক কেন্দ্ৰ কৰি এখন পৃষ্ঠ আঁকিছোঁ, টুৱাইচ F1 আৰু মূল বিন্দু এইটো O বিন্দু বুলি দেখুৱাই দিব পাৰোঁ আমি। এইটো আলোক কেন্দ্ৰ হ'ব, মূল বিন্দুৰ মাজত আছে যিটো বিন্দু সেইটো হ'ল F1 এটা ফকাছ বিন্দু, আৰু O বিন্দু আৰু টুৱাইচ F2ৰ মাজৰ বিন্দু আনটো ফকাছ F2, F1 F2, টুৱাইচ F1 টুৱাইচ F2। ইয়াত আমি কিয় C1 C2 কৰা নাই সেই কথাটো পিছত আমি আলোচনা কৰিম। এতিয়া চাওঁ যে উত্তল দাপোনখনৰ উত্তল লেন্সখনৰ ক্ষেত্ৰত যেতিয়া আপতিত ৰশ্মিটো প্ৰধান অক্ষৰ সমান্তৰালকৈ আহিব, এইটো আপতিত ৰশ্মি, এই প্ৰধান অক্ষৰ সমান্তৰালকৈ আহি লেন্সত আপতিত হৈছে। আন এটা আপতিত ৰশ্মি আমি এইখিনিতে আঁকিম প্ৰধান অক্ষৰ ওপৰত, এই অক্ষৰডালক কোৱা হ'ব প্ৰধান অক্ষৰ। আন এটা আপতিত ৰশ্মি আমি আঁকিছোঁ, ইও প্ৰধান অক্ষৰ সমান্তৰালকৈ আহি লেন্সত আপতিত হৈছে। এতিয়া এই আপতিত ৰশ্মি দুটা লেন্সৰ মাজেদি প্ৰতিফলিত হোৱাৰ পাছত বা প্ৰতিফলন হোৱাৰ পিছত ইহঁত কোনফালে গতি কৰিব? এই যিটো ফকাছ বিন্দু, এই ফকাছ বিন্দুৱেদি পাৰ হ'ব। একেধৰণে এইটো ৰশ্মিও এই ফকাছ বিন্দুৱেদি পাৰ হ'ব। অৰ্থাৎ উত্তল লেন্সৰ ক্ষেত্ৰত আপতিত ৰশ্মি দুটা যদি প্ৰধান অক্ষৰ সমান্তৰাল হয় তেতিয়াহ'লে প্ৰতিফলিত ৰশ্মি দুটা F2 বিন্দুৱেদি পাৰ হৈছে, অৰ্থাৎ ফকাছ বিন্দুৱেদি পাৰ হৈছে। ইয়াত আৰু এটা অতি জৰুৰী বিষয় আমি আলোচনা কৰিবলগীয়া আছে, সেইকাৰণে মই পিছফালে দুটা বস্তু থৈ দিছোঁ। প্ৰথম কথা হ'ল কি যে আমি ইয়াত C1 C2 কিয় লিখা নাই সেইটো কথা, আৰু আন এটা কথা আছে সেইটো এতিয়া থাকক, আমি পিছৰ চিত্ৰত ইলাবৰেটলি ডিছকাছ কৰিম। আমি অৱতল লেন্সখনলৈ গৈ লওঁ। এইবাৰ আমি অংকন কৰিব লাগিব এখন অৱতল লেন্স, অৰ্থাৎ যাৰ পৃষ্ঠ দুখন এই ধৰণেৰে সোমোৱা, আমি এখন অৱতল লেন্স অংকন কৰিম। অৱতল লেন্সখন অংকন কৰিবলৈ যাওঁতে একেধৰণে আগৰ ধৰণে আমি এখন কাৰ্টেজিয়ান ক্ষেত্ৰ x y x' আৰু y y' অংকন কৰিলোঁ, y y' অংকন কৰিলোঁ। অংকন কৰাৰ পাছত এতিয়া আমি মূল বিন্দুৰ পৰা সোঁফালে 1 2 3 4 5 6 একক এই বিন্দুটো ল'ম। একেধৰণে বাওঁফালেও 1 2 3 4 5 6 এই বিন্দুটো ল'ম। এইবাৰ কিন্তু আমি কি কৰিম যে 6 একক দূৰত্বত আমি পেঞ্চিল কম্পাছৰ জোংটো সংযোগ কৰাৰ পিছত, আগৰবাৰ আমাৰ কি হৈছিল 6 একক দূৰত্বত সংযোগ কৰাৰ পিছত আমি মূল বিন্দুৰ পৰা 1 একক বাওঁফালে আহিছিল। একেধৰণে ইয়াতো সংযোগ কৰাৰ পিছত 1 একক সোঁফালে আহিছিল। ইয়াত কিন্তু আমাৰ কি হ'ব যে সোঁফালে যেতিয়া আমি
ইয়াত পেন্সিল কম্পাছডাল সংযোগ কৰিলোঁ ইয়াত আমাক পেন্সিলডাল কিন্তু পেন্সিলৰ মূৰটো 1 একক সোঁহাতে থাকিব 1 একক সোঁহাতে ৰাখিলোঁ ৰাখি পেলাই আমি ইয়াত পৃষ্ঠখন অংকন কৰিম একেধৰণে ইয়াতো আমি 1 2 3 4 5 6 একক এফালে ৰাখি 1 একক একেফালে থাকিল ইয়াতো আমি পৃষ্ঠখন অংকন কৰিলোঁ এতিয়া আমাৰ এটা কাম হ'ব যে মূল বিন্দুৰ পৰা আমি ওপৰ ফালে আৰু তল ফালে সমান দূৰত্বত দুটা বিন্দু ল'ম 1 2 3 4 1 2 3 4 গতিকে আমি ওপৰত 1 2 3 4 4 এককত এই বিন্দুটো ললো লৈ আমি ইয়াত আঁচ টানিলোঁ একেধৰণে তল ফালে 1 2 3 4 4 এককত ললো লৈ পেলাই আমি ইয়াত এটা আঁচ টানিলোঁ অৰ্থাৎ এইখন হ'লগৈ আমাৰ অৱতল লেন্স এইখন লেন্সৰ এই ধৰণে তোমালোকে তুলনাটো নিজে কৰি চোৱা এই ধৰণৰ অৱতল লেন্স আৰু ওপৰৰ লেন্সখন হ'ল আমাৰ উত্তল লেন্স এই ধৰণৰ এতিয়া ইয়াৰ পিছত আমাৰ কামটো হ'ব যে এই বিন্দুটো যিটো বিন্দু কেন্দ্ৰ কৰি পৃষ্ঠখন আঁকিছোঁ এই বিন্দুটো তাৰ মধ্যবিন্দু লোৱা 1 2 3 ইয়াত মধ্যবিন্দুটো হৈছে এইটো আৰু ইয়াতো আমাৰ 1 2 3 মধ্যবিন্দুটো হ'ল এইটো আমি ইয়াত এটা বস্তু থাকি আহিছে আমি লেন্সখনৰ নাম এটা দি দিছোঁ এম ডেছ এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত যদি আপতিত ৰশ্মিটো প্ৰধান অক্ষৰ সমান্তৰাল হয় অৱতল লেন্সৰ ক্ষেত্ৰত যদি আপতিত ৰশ্মিটো প্ৰধান অক্ষৰ সমান্তৰাল হয় তেতিয়া প্ৰতিফলিত ৰশ্মিৰ দিশ কি হ'ব উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিফলিত ৰশ্মি দুটা প্ৰতিসৰণৰ পিছত F2 বিন্দু অৰ্থাৎ ফকাছ বিন্দুত লগ লাগি পাৰ হৈ গৈছে ইয়াত কিন্তু কি হ'ব যে লেন্সৰ মাজেদি প্ৰতিফলিত হোৱাৰ পিছত ইহাত আঁতৰি যাব ইয়াত ওচৰ চাপিছে ইয়াত আঁতৰি যাব আৰু আঁতৰি যাওঁতে ইয়াত মই লেন্সখন আৰু অকণমান ডাঙৰকৈ আঁকিব লাগিছিলে নাইবা আমাৰ জেগাটো কম হৈছে মই আৰু অকণমান লেন্সখন বঢ়াই লওঁ তেতিয়াহে ছবিটোত অকণমান সুবিধা হ'ব লেন্সখন অকণমান বঢ়াই লওঁ আৰু অকণমান বঢ়াই লওঁ আমি লেন্সখন অকণমান আৰু বঢ়াই লৈছোঁ অকণমান ডাঙৰ কৰি ল'ব খুজিছোঁ চৰি লেন্সখন অকণমান ডাঙৰ কৰি লৈছোঁ ইয়াতো আমি লেন্সখন অকণমান ডাঙৰ কৰি এতিয়া এইডাল হ'ল আপতিত ৰশ্মিডাল এতিয়া অৱতল লেন্সৰ মাজেদি যেতিয়া প্ৰতিফলিত হ'ব ইয়াৰ এই আলোক কেন্দ্ৰ আৰু এই ৰশ্মিটো এই ধৰণে ঘটিব অৰ্থাৎ প্ৰতিফলিতটো এইফালে হ'ব আৰু ইয়াক আলোক কেন্দ্ৰ নহয় এইটো ফকাছ বিন্দু এইটো ফকাছ বিন্দুৰ ফালে গতি কৰিব এই ঘটনা একেধৰণে ইয়াতো অৰ্থাৎ প্ৰতিফলিত ৰশ্মিটো এইফালে প্ৰতিফলন হ'ব আৰু পিছফালে বঢ়াই দিলে ই ফকাছ বিন্দুত লগ লাগিব F1 বিন্দুত লগ লাগিব এইটো হ'ল আমাৰ F1 বিন্দু এইটো হ'ল টুৱাইছ F1 বিন্দু এইটো হ'ল F2 বিন্দু আৰু এইটো হ'ল টুৱাইছ F2 বিন্দু আৰু এইটো হ'ল O বিন্দু আমি লেন্সখনৰ নাম দিম এম ডেছ কথাটো অকণমান ৰিভিউ কৰি দিছোঁ দুইটা ছবিৰে কথাখিনি অকণমান ৰিভিউ কৰি দিম যদি কিবা তোমালোকৰ মনত খোকোজা আছে তেতিয়াহ'লে সেইটো ক্লিয়াৰ হৈ ল'বা আমি এইখন নামটো লিখি লওঁ অৱতল
অৱতল লেন্স আমি প্ৰথমতে এটা আলোচনা কৰিম উত্তল লেন্স কিদৰে আমি ছবিটো অংকন কৰিছিল প্ৰথম আমি কাৰ্টেজিয়ান ক্ষেত্ৰখন অংকন কৰিলো মূল বিন্দুৰ পৰা 6 একক দূৰত্বত সোঁফালে আৰু বাওঁফালে দুটা বিন্দু ললো 6 একক দূৰত্বত লোৱা বিন্দুটোক কেন্দ্ৰ কৰি আমি এই পৃষ্ঠখন আঁকিছো অৰ্থাৎ টুৱাইস f1 এই বিন্দুটোক কেন্দ্ৰ কৰি এই পৃষ্ঠখন আঁকিলো সোঁফালৰ পৃষ্ঠখন আৰু টুৱাইস f2 বিন্দুটোক কেন্দ্ৰ কৰি আমি বাওঁফালৰ পৃষ্ঠখন আঁকি ললো অৱতল লেন্সৰ এতিয়া লেন্সৰ এই আমাৰ যেটো কাৰ্টেজিয়ান ক্ষেত্ৰৰ যেটো মূল বিন্দু O বিন্দুটো এই O বিন্দুটোক লেন্সখনৰ ক্ষেত্ৰত আলোক কেন্দ্ৰ বুলি কোৱা হ'ব এই কথাটো আমি আলোচনা কৰিম এটা O বিন্দু আৰু টুৱাইস f1 এই বিন্দু দুটাৰ মাজৰ বিন্দুটো হলে f1 এটো কোৱা হ'ব ফোকাস বিন্দু একে ধৰণে O বিন্দু আৰু টুৱাইস f2 তাৰ মাজৰ বিন্দুটো হৈছে f2 ইও এটা ফোকাস বিন্দু অৰ্থাৎ লেন্সৰ ক্ষেত্ৰত আমি দুটা ফোকাস বিন্দু পাম কিন্তু আমি দাপুনত এই কেন্দ্ৰটোক বুজাবলৈ C আখৰটো ব্যৱহাৰ কৰিছিল অৰ্থাৎ সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াত কিন্তু আমি C1 C2 দিয়া নাই তাৰ কাৰণটো আমি আলোচনা কৰিম এটা উত্তল লেন্সখনৰ ক্ষেত্ৰত দুডাল আপতিত ৰশ্মি আমি আঁকিছো এডাল আপতিত ৰশ্মি প্ৰধান অক্ষৰ ওপৰত আৰু এডাল তলত যদি আপতিত ৰশ্মি দুটা প্ৰধান অক্ষৰ সমান্তৰাল হয় তেতিয়াহলে প্ৰতিফলিত ৰশ্মি দুটা f2 বিন্দুৰ মাজেৰে পাৰ হৈ যাব অৰ্থাৎ f2 বিন্দুত ইহঁতে কটাকটি কৰিব এবাৰ আহিম আমি অৱতল লেন্সলৈ একে ধৰণে আমি এখন কাৰ্টেজিয়ান ক্ষেত্ৰ আঁকি লৈছো এতিয়া মূল বিন্দুৰ পৰা আমি 6 একক সোঁফালে আৰু 6 একক বাওঁফালে দুটা বিন্দু লৈছো বাওঁফালে লোৱা 6 একক দূৰত্বৰ বিন্দুটো হৈছে টুৱাইস f1 সোঁফালে লোৱা বিন্দুটো হৈছে টুৱাইস f2 এটা টুৱাইস f1 বিন্দুটোক কেন্দ্ৰ কৰি আমি এই পৃষ্ঠখন আঁকিছো একেফালে 1 একক মূল বিন্দুৰ পৰা 1 একক বাওঁফালে লৈ লৈছো এই পৃষ্ঠখন আঁকিছো একেদৰে টুৱাইস f2 বিন্দুটোক কেন্দ্ৰ কৰি পেলাই মূল বিন্দুৰ পৰা 1 একক সোঁফালে লৈ পেলাই এই পৃষ্ঠখন আঁকিলো মূল বিন্দুৰ পৰা ওপৰ ফালে যিমান আমি লৈছো দূৰত্ব তলফালেও কিমান দূৰত্ব লৈছো লৈ পেলাই এই দুটা লাছ টানি দিয়াৰ লগে লগে আমি অৱতল লেন্সখন পালো এটা অৱতল লেন্সৰ ক্ষেত্ৰত যদি আপতিত ৰশ্মি দুটা প্ৰধান অক্ষৰ সমান্তৰাল হয় তেতিয়াহলে প্ৰতিফলিত ৰশ্মি দুটা প্ৰধান অক্ষৰ পৰা আঁতৰি যাব ক্ৰমান্বয়ে ইহঁত ক্ৰমান্বয়ে আঁতৰি গুচি যাব আৰু এই প্ৰতিফলিত ৰশ্মি দুটাক আমি লেন্সৰ পিছফালে বঢ়াই দিলে হি f1 বিন্দুত লগ হ'ব এতিয়া আন এটা তথ্যলৈ যাম যেহেতু উত্তল লেন্সৰ ক্ষেত্ৰত এই আপতিত ৰশ্মিবোৰ প্ৰতিসৰণ হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰ ক্ৰমান্বয়ে ওচৰ চাপি এটা বিন্দুত লগ হয় এই দুটা প্ৰতিফলিত ৰশ্মি এই প্ৰতিফলিত ৰশ্মি দুটা যেহেতু আহি পেলাই এই ফোকাস বিন্দুত লগ হৈছে অৰ্থাৎ ক্ৰমান্বয়ে ওচৰ চাপি গৈছে সেইকাৰণে উত্তল লেন্সক অভিখালী লেন্স বুলি কোৱা একেধৰণে অৱতল লেন্সৰ ক্ষেত্ৰত আপতিত ৰশ্মি দুটা প্ৰতিফলন হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মি দুটা ক্ৰমান্বয়ে আঁতৰি গৈছে যেহেতু প্ৰতিফলিত ৰশ্মি দুটা আঁতৰি গৈছে সেইবাবে অৱতল লেন্সক কোৱা হয় অপসাৰী লেন্স এটা উত্তল লেন্সৰ ক্ষেত্ৰত এই প্ৰতিফলিত ৰশ্মিবোৰ অভিখাৰী হয় এই ধৰ্মটোক লৈ পেলাই আমি সৰু কাম এটা কৰি চাব পাৰো কিন্তু হেতু বৰ্তমান সময়ত আমাৰ এই ক্লাছৰুমটোৰ ভিতৰত সম্ভৱ নহব তোমালোকক মই দেখুৱাইহে থওঁ কিন্তু কৰিব বিচাৰিলেও খুব সাৱধান কোনোবা শিক্ষকৰ উপস্থিতিতহে কৰিবা অকলে নকৰিবা তোমালোকৰ হাতত যদি এনেকুৱা এখন ডাঙৰ শক্তিশালী উত্তল লেন্স থাকে তেতিয়াহ'লে এই লেন্সখন এনেকৈ ৰাখিবা সূৰ্যৰ পোহৰখিনি ইয়াত পৰিব দিবা এতিয়া সূৰ্যৰ সমান্তৰাল ৰশ্মি যেতিয়া এটা আহি পৰিব লেন্সখনৰ মাজেদি পাৰ হোৱাৰ পিছত যিহেতু অভিখাৰী লেন্স এই ধৰণে এটা বিন্দুত লগ হ'ব ফোকাস বিন্দুত লগ হ'ব এটা আমি সেই ফোকাস বিন্দুটো যদি এনেকুৱা কাগজ এখন এনেকৈ ধৰি থাকোঁ তেতিয়াহ'লে সেই কাগজখনত কি হ'ব সূৰ্যৰ ৰশ্মিখিনি এটা বিন্দুত মিলিত হোৱাৰ ফলত ইয়াত যথেষ্ট তাপ উৎপন্ন হোৱা তাপৰ ফলত কাগজখন কিন্তু জ্বলি যাব এটো এনেকুৱা শক্তিশালী উত্তল লেন্স থাকিলে তোমালোকে কৰি চাবা কিন্তু কোনোবা ডাঙৰ মানুহ বা শিক্ষকৰ উপস্থিতিত অকলে
এই দুটা কথা আমি ক্লিয়াৰ কৰিলোঁ যে উত্তল লেন্স আৰু অৱতল লেন্সত কিদৰে প্ৰতিবিম্ব গঠন হয়। এতিয়া এটা বস্তু কৈ দিবলগীয়া আছে। ফকাছ বিন্দুৰ সংজ্ঞাটো ইতিমধ্যে কৈছোঁ, আলোক কেন্দ্ৰ, যিটো শব্দ আমি আগতে পোৱা নাই। দাপোনৰ ক্ষেত্ৰত আমি আলোক কেন্দ্ৰ পোৱা নাই, দাপোনৰ ক্ষেত্ৰত মূল বিন্দু পাইছোঁ। এতিয়া সেই কথাটো মই অকণমান তুলনা কৰি পেলাই ক'লে বেছি ভাল হ'ব বুলি ভাবোঁ। এইখন এখন দাপোন, অৱতল দাপোন। এতিয়া এই অৱতল দাপোনখনৰ ক্ষেত্ৰত ইয়াৰ যিটো মধ্যবিন্দু, এই মধ্যবিন্দুটোক আমি কি বুলি কৈছিলোঁ? দাপোনৰ মেৰু বুলি কৈছিলোঁ, মনত পেলোৱা। ইয়াৰ যেনেকৈ মেৰু আছে, তেনেকৈ এই লেন্সখনৰ ক্ষেত্ৰত লেন্সখনৰ মাজত এটা বিন্দু আছে। এইখন পৃষ্ঠৰ পৰাও এইখন পৃষ্ঠৰ পৰা যিমান দূৰ হ'ব, এইখন পৃষ্ঠৰ পৰাও সিমান দূৰ হ'ব। এইফালৰ পৰা যিমান দূৰ হ'ব, এইফালৰ পৰাও সিমান দূৰ হ'ব। তেনেকৈ ইয়াৰ মাজভাগত এটা বিন্দু আছে। সেই বিন্দুটোৰ মাজেৰে পোহৰৰ ৰশ্মি যদি পাৰ হৈ যায়, অৰ্থাৎ আমাৰ এক্স অ' এক্স ডেছ এই অক্ষডালেদি যদি পোহৰৰ ৰশ্মি পাৰ হৈ যায়, তেতিয়াহ'লে সেই পোহৰৰ ৰশ্মিটোৰ গতি দিশৰ পৰিৱৰ্তন নহয়, সি পোনে পোনে পাৰ হৈ যাব। সি লেন্সখনৰ যিটো বিন্দুৰ মাজেদি পাৰ হৈ যাব, সেই বিন্দুটোক কোৱা হ'ব আলোক কেন্দ্ৰ। একেধৰণে অৱতল লেন্সৰ ক্ষেত্ৰতো একে কথা। যদি এক্স অ' এক্স ডেছ এই অক্ষডালেদি পোহৰৰ ৰশ্মিটো পাৰ হৈ যায়, তেতিয়াহ'লে লেন্সৰ মাজৰ এনে এটা বিন্দুৰ মাজেদি ৰশ্মিটো পাৰ হ'ব, য'ত ইয়াৰ প্ৰতিসৰণত কোনো দিশৰ পৰিৱৰ্তন নঘটিব। গতিকে এই বিন্দুটোক কোৱা হ'ব, লেন্সৰ মাজৰ বিন্দুটোক আলোক কেন্দ্ৰ বুলি কোৱা হ'ব। এতিয়া আন এটা কথা, যিটো কথা মই অলপ আগত ৰাখি থৈছিলোঁ, সেই কথাটোলৈ অকণমান ঘূৰি যাম। তেতিয়া এইখিনি ঘূৰি যাম। আমি কৈছিলোঁ যে লেন্সৰ ক্ষেত্ৰত আমি F1 F2 বিন্দু দিছোঁ, টুৱাইছ F1 টুৱাইছ F2 দিছোঁ, কিন্তু আমি C1 C2 কিয় দিয়া নাই? দাপোনৰ ক্ষেত্ৰত যেনেকৈ আমি C বিন্দু দিছিলোঁ ভাস্কেন্দ্ৰ, লেন্সৰ ক্ষেত্ৰত C1 C2 দিব পাৰিলোহেঁতেন ডেফিনেটলি। কাৰণ তুমি চোৱা যে এই F1 বিন্দুটোক কেন্দ্ৰ কৰি পেলাই আমি এই পৃষ্ঠখন আঁকিছিলোঁ, নহয়নে বাৰু? এই পৃষ্ঠখন আঁকিছোঁ। এই বিন্দুটোক কেন্দ্ৰ কৰি এইফালে আমি বহাই ডেছকৈ বহাই গৈ থাকিলে ডেফিনেটলি আমি এটা গোলক পাম। ডেফিনেটলি আমি এনেকৈ এটা গোলক পাম নে? আকৌ একেদৰে আমি এই বিন্দুটোক কেন্দ্ৰ কৰি পেলাই আমি এই পৃষ্ঠখন আঁকিছিলোঁ। এতিয়া যদি এইফালে ডেছকৈ বহাই যাওঁ এনেকৈ, তেতিয়াহ'লে এইফালেও এটা গোলক পাম। ইয়াতো একে কথা। আমি এইটো বিন্দুক কেন্দ্ৰ কৰি পেলাই আমি F2 বিন্দুক কেন্দ্ৰ কৰি এই পৃষ্ঠখন আঁকিছিলোঁ। ইয়াক যদি আমি এইফালে ইয়াত ছবিটোত অলপ আঁকিবলৈ মোৰ সুবিধা হৈছে, যে ডেছকৈ যদি বহাই যাওঁ, তেতিয়াহ'লে ইয়াত এটা গোলক পাম। ইয়াতো তেনেকৈ এই বিন্দুক কেন্দ্ৰ কৰি F1 বিন্দুক কেন্দ্ৰ কৰি এইখন পৃষ্ঠ আঁকিছিলোঁ। আমি যদি বহাই যাওঁ, তেতিয়াহ'লে এইফালে এটা গোলক পাম। অৰ্থাৎ F1 বিন্দুটো হ'ল এই গোলকটোৰ কেন্দ্ৰ, F2 বিন্দুটো টুৱাইছ F1 বিন্দুটো হ'ল এই গোলকটোৰ কেন্দ্ৰ, টুৱাইছ F2 বিন্দুটো হ'ল এইটো গোলকৰ কেন্দ্ৰ। ইয়াতো টুৱাইছ F1 বিন্দুটো এইটো গোলকৰ কেন্দ্ৰ, টুৱাইছ F2 বিন্দু এইটো গোলকৰ কেন্দ্ৰ। তেতিয়াহ'লে আমি গোলকৰ যিহেতু কেন্দ্ৰ হৈছে, আমি ইয়াক C1 C2 দিব পাৰিলোঁ, কিয় নাই দিয়া? F1 F2 দিছোঁ, টুৱাইছ F1 টুৱাইছ F2 দিছোঁ। কিয়? মনত পেলোৱা যে দাপোনৰ ক্ষেত্ৰত আমি এটা সম্পৰ্ক পাইছিলোঁ যে F = R/2। এই সম্পৰ্কটো আমি গোলাকাৰ দাপোনৰ ক্ষেত্ৰত পাইছিলোঁ, যে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত দাপোনখনৰ ফকাছ দৈৰ্ঘ্যটো ভাঁজ ব্যাসাৰ্ধৰ আধা। এই কথাটো লেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। লেন্সৰ ক্ষেত্ৰত আমি এই কথাটো প্ৰযোজ্য নহয় বুলি ক'লোঁ। সেইকাৰণে আমি ইয়াত টুৱাইছ F1 টুৱাইছ F2 হে দিছোঁ, আমি C1 C2 ব্যৱহাৰ কৰা নাই। এতিয়া কিয় প্ৰযোজ্য নহয় সেই কথাটো আমি ক্লিয়াৰ হ'ব লাগিব। ক্লিয়াৰ হ'বৰ কাৰণে মই ওপৰৰ ছবিটো থাকক, তলৰ ছবিটো মোহাৰি লওঁ। আমি ইয়াত এখন লেন্স আঁকিব লাগিব, তলৰ ছবিটো মোহাৰি লওঁ, পুৰাকৈ মোহাৰি দিছোঁ। আমি ক্লিয়াৰ হ'ব খুজিছোঁ কথাটো যে কি কাৰণত নহয়। আমি ইয়াতে আমি কাৰ্টেছিয়ান ক্ষেত্ৰখন আঁকি লওঁ। অলপ
শৰ্ট কৰিম কথাটো কাৰ্টেছিয়ান ক্ষেত্ৰখনত আমি সকলোবোৰ বিন্দু নিদিওঁ এইটো এক্স এক্স ডেছ ৱাই ৱাই ডেছ এতিয়া এইটো অ বিন্দু মধ্যবিন্দুৰ পৰা আমি উত্তল লেন্সে আঁকিম মধ্যবিন্দুৰ পৰা 1 2 3 4 5 6 6 একক দূৰত্ব এইটো বিন্দু ললো 3 একক দূৰত্বত এইটো বিন্দু ললো একেধৰণে মধ্যবিন্দুৰ পৰা 3 একক দূৰত্বত এইটো বিন্দু ললো 6 একক দূৰত্বত এইটো বিন্দু লৈ পেলাই এতিয়া আমি এইটো কেন্দ্ৰ কৰিছো টুৱাইস f1 ইমানখিনি কৰিছো এখন উত্তল লেন্স এইটো হৈ গ'ল আমাৰ টুৱাইস f1 আৰু এইটো হৈ যাব f1 একেধৰণে এইটো বিন্দু কেন্দ্ৰ কৰি আমি লেন্সখনৰ এই পৃষ্ঠটো আঁকিছো এইটো হ'ব f2 বিন্দু এইটো হ'ব টুৱাইস f2 এতিয়া আমি অকণমান পূৰ্বৰ আলোচনাৰ কথা মনত পেলাই ল'ব লাগিব যদি সেই কথাটো মনলৈ নাহে তেতিয়াহ'লে ইয়াত আমি যিটো কথা আলোচনা কৰিবলৈ গৈ আছো হয়তো খেলি মেলি হ'ব পাৰে আমি আগৰ যেটো গ্লাস স্ল্যাবৰ কথা আছিল প্ৰতিফলনৰ ক্ষেত্ৰত তোমালোকক আমি এটা গ্লাস স্ল্যাব দেখুৱাইছিল মনত পেলোৱা আকৌ আগৰ ক্লাছটোৰ কথা এই ধৰণৰ গ্লাস স্ল্যাব এতিয়া আমি ইয়াত এটা গ্লাস স্ল্যাব আঁকি লওঁ ৰাফলি আঁকো সময়ৰ প্ৰতি লক্ষ্য ৰাখি এটা এটা গ্লাস স্ল্যাব এতিয়া এই গ্লাস স্ল্যাবটোৰ ক্ষেত্ৰত আমি চাওঁ যে পোহৰৰ ৰশ্মি এটা যেতিয়া ইয়াত বেকাকে আপত্তি হৈছিল এডাল অভিলম্ব তেতিয়া প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ ফালে কাষ চাপি আহিছিল অৰ্থাৎ বায়ু মাধ্যমৰ পৰা কাচ মাধ্যমলৈ সোমোৱাৰ লগে লগে প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ ফালে কাষ চাপি আহিছে ইয়াত একে কথা যে আপতিত ৰশ্মিটো বায়ুৰ মাজেৰে আহিল এটা প্ৰতিফলিত ৰশ্মিটো আমি ইয়াত কাচৰ মাজেদি এইখন উত্তল লেন্স কাচৰ মাজেদি প্ৰতিফলিত হ'ল হোৱাৰ পিছত এই বায়ুলৈ ওলাওঁতে আমি একেটা বাটেই গুচি যোৱাটো দেখালোঁ তেতিয়াহ'লে এই কথাটো মিলিছে জানো আমি এইটো ৰিভাইজ কৰোঁ দেই কথাটো যিমান পাৰোঁ সিমান ক্লিয়াৰ হওঁ এইটো কথাটো এইটো গ্লাস স্ল্যাব এডাল আপতিত ৰশ্মি বায়ুৰ পৰা কাচলৈ আহিছে এইটো হ'ল কাচ এইটো হ'ল বায়ু এতিয়া এডাল অভিলম্ব বায়ুৰ পৰা কাচলৈ আহোঁতে প্ৰতিফলিত ৰশ্মিটো অভিলম্বৰ কাষ চাপি আহিছে অভিলম্বৰ কাষ চাপি আৰু কাচৰ পৰা যেতিয়া বায়ুলৈ ওলাই গৈছে তেতিয়া কি হয় মনত পেলোৱা ই অভিলম্বৰ পৰা ইয়াত এডাল অভিলম্বৰ পৰা আঁতৰি গৈছে বায়ু মাধ্যমৰ পৰা কাচ মাধ্যমলৈ আহোঁতে অভিলম্বৰ কাষ চাপি আহিছে আৰু কাচ মাধ্যমৰ পৰা বায়ু মাধ্যমলৈ যাওঁতে অভিলম্বৰ পৰা আঁতৰি গৈছে ইয়াত আমাৰ যে বায়ুৰ পৰা কাচলৈ আহোঁতে এইটো আপতন বিন্দু ইয়াত প্ৰতিফলিত ৰশ্মিটো বেকা হ'ল এইটো ঠিকে আছে কিন্তু কাচৰ পৰা বায়ুলৈ যেতিয়া ওলাই গ'ল ইয়াকতো আমি চিধা ওলাই যোৱা দেখুৱালোঁ একেধৰণে এই ৰশ্মিটো গ'ল এই কাচত যেতিয়া প্ৰৱেশ কৰিছে তাৰ গতিপথ সলনি হ'ব প্ৰতিফলনৰ নীতি অনুসৰি গতিকে গতিপথ তাৰ সলনি হৈছে কিন্তু কাচৰ পৰা বায়ুলৈ ওলাওঁতে আকৌ গতিপথ সলনি হ'ব লাগিছিলে এই দুটা অংশত আমি গতিপথ সলনি হোৱাটো নাই দেখুওৱা আমাৰ কিতাপৰ ছবিবিলাকতো সেইটো নাই দেখুওৱা তাৰমানে আচল ঘটনাটো কি হ'ব যে যদি এইটো আপতিত ৰশ্মি কাচৰ মাজেদি প্ৰতিফলিত হ'ল অৰ্থাৎ এই অংশটো যে বায়ুৰ পৰা কাচলৈ আহিল দিশৰ পৰিৱৰ্তন হৈছে বায়ুৰ পৰা কাচলৈ গৈছে দিশৰ পৰিৱৰ্তন হৈছে কাচৰ পৰা বায়ুলৈ ওলাই যাওঁতে আকৌ দিশৰ পৰিৱৰ্তন হ'ব গতিকে কাচৰ পৰা বায়ুলৈ ওলাই যাওঁতে আকৌ দিশৰ পৰিৱৰ্তন হ'ব এই ঘটনাটো হ'ব লাগিব ইয়াত বিন্দুকেইটাৰ কথা পিছত আহিব বিন্দুকেইটা এতিয়া বিবেচনা কৰিব নালাগে একেধৰণে ইয়াত এইটো আপত্য ৰশ্মি ই যেতিয়া কাচলৈ আহিছে কাচলৈ প্ৰতিফলিত হ'ল
এই ঘটনাটো ঘটিল তাৰপৰা যেতিয়া আকৌ বায়ুলৈ আহিব আকৌ সি বেকা হ'ব লাগিব অৰ্থাৎ এইটো ঘটনাটো এতিয়া যে আমাক সোধে যে লেন্সৰ মাজেদি পোহৰৰ ৰশ্মি পাৰ হৈ গ'লে প্ৰতিসৰণ কেইবাৰ এইটো ছবিলে চালে আমাৰ এবাৰ হয় বুলি ক'ম আমি চিধা চিধি গুচি আহে কিন্তু আচলতে লেন্সৰ মাজেদি পোহৰৰ ৰশ্মি পাৰ হৈ গ'লে প্ৰতিসৰণ দুবাৰ হৈছে বায়ুৰ পৰা কাছলৈ কাছৰ পৰা আকৌ বায়ুলৈ দুবাৰ ইয়াৰ গতিপথ হ'ব লাগিব কিন্তু কথা হ'ল এতিয়া সাঁথৰটো ভাঙি দিছোঁ কথা হ'ল যে দশম শ্ৰেণীত যদি এই বস্তুটো দি দিয়া যায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল হয়তো কিছু অসুবিধাত পৰিব সেইকাৰণে দশম শ্ৰেণীৰ বাবে আমাৰ অভিজ্ঞ গুৰুসকলে এই ধৰণে আমাক কথাবিলাক উপস্থাপন কৰিবলৈ দিছে আৰু দশম শ্ৰেণীত এই ধৰণে উপস্থাপন কৰা কথাবোৰ যেতিয়া ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰি ল'ব পিছত গৈ তেওঁলোকে এই কথাবিলাক গ্ৰহণ কৰিবলৈ সুবিধা হ'ব আৰু সেইকাৰণে লেন্সৰ ক্ষেত্ৰত F = R/2 এই কথাটো প্ৰযোজ্য নহয় নোহোৱাৰ কাৰণে আমি ইয়াত C1 C2 নিদি twice F1 twice F2 এইটো মূল কথা তোমালোকৰ নিশ্চয় মনত থাকিল ইয়াৰ পিছত আমি উত্তল লেন্স আৰু অৱতল লেন্সত কিদৰে প্ৰতিবিম্ব গঠন হয় সেই কথাখিনি আলোচনা কৰিব লাগিব মই ভাবো যে আমি অহা ক্লাছত যদি উত্তল লেন্স আৰু অৱতল লেন্সত প্ৰতিবিম্ব গঠনৰ কথাখিনি আলোচনা কৰোঁ তেতিয়া বেছি ভাল হ'ব আজি যিখিনি আলোচনা আমি কৰিলোঁ লেন্স আৰু আমি কি কি আলোচনা কৰিলোঁ অকণমান আকৌ মনত পেলাই দিছোঁ লেন্স কি যে দুখন পৃষ্ঠৰ বা পৃষ্ঠতলৰ মাজৰ প্ৰতিসাৰক মাধ্যমক লেন্স বুলি কোৱা হয় এখন এখন লেন্স এখন এখন পৃষ্ঠ মাজৰ এইখিনি প্ৰতিসাৰক মাধ্যম এতিয়া তাৰপিছত আহিল লেন্সৰ প্ৰকাৰ আমাৰ কিতাপত মাত্ৰ দুবিধ দিয়া আছে উত্তল লেন্স অৱতল লেন্স সাধাৰণভাৱে এইখন লেন্সক কোৱা হ'ব উত্তল লেন্স আৰু যদি পৃষ্ঠ দুখন সোমোৱা হয় অৱতল লেন্স ইয়াৰ উপৰিও আৰু কিছুমান লেন্স আছে তোমালোকক ইতিমধ্যে কোৱা হৈছে যদি লেন্সখন এনেকৈ লওঁ তেতিয়াহ'লে ই হ'ব অৱতল সমতল এই কথাখিনি আলোচনা কৰিছোঁ আকৌ এই টুকুৰাটো ইয়াত লগাই দিয়া উত্তল সমতল আকৌ এই টুকুৰাটো ইয়াত লগাই দিয়া তেতিয়া কি হ'ব উত্তল অৱতল অৰ্থাৎ আমি অকল যে উত্তল বা অৱতল লেন্সেই পাম সেইটো নহয় ইয়াৰ উপৰিও আন কেইবা প্ৰকাৰৰ লেন্স আছে বা এখন যদি লওঁ সমতল উত্তল তাৰপিছত আমি উত্তল আৰু অৱতল লেন্সৰ চিত্ৰ কিদৰে আঁকিব লাগে সেইখিনি আলোচনা কৰিলোঁ আলোক কেন্দ্ৰ ফকাছ বিন্দুৰ সংজ্ঞা আমি আলোচনা কৰিলোঁ আলোক কেন্দ্ৰ আমি কি বুলি কৈছিলোঁ যে লেন্স এখনৰ মাজৰ যিটো বিন্দুৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ যাওঁতে পোহৰ ৰশ্মি দিশৰ পৰিৱৰ্তন নহয় সেইটোৱে আলোক কেন্দ্ৰ এই O বিন্দুটোৱে হ'ব আলোক কেন্দ্ৰ সেইখিনি কথা কৈছিলোঁ ফকাছ বিন্দুৰ কথা আলোচনা কৰিছিলোঁ আৰু প্ৰতিবিম্বৰ গঠনৰ যদিও মই পইণ্টটো আজি ৰাখিছিলোঁ কিন্তু আমি তোমালোকক F = R/2 কিয় নহয় সেই কথাটো আৰু লেন্সৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ গ'লে কেইবাৰ প্ৰতিসৰণ হয় সেই কথাটোলৈ আগবাঢ়ি গ'লোঁ আৰু মই নিজে ভাবিলোঁ যে প্ৰতিবিম্বৰ গঠনৰ কথাটো আলোচনা কৰোঁতে ৰশ্মি চিত্ৰবোৰ আঁকোতে আমাক কিছু সময় লাগিব সেইবাবে আমি পিছৰ ক্লাছটোত আমি প্ৰতিবিম্ব উত্তল লেন্স আৰু অৱতল লেন্সত কিদৰে প্ৰতিবিম্ব গঠন হয় সেইখিনি কথা আলোচনা কৰিম মই ভাবোঁ যে আজি আমি লেন্সৰ ওপৰত যিখিনি কথা আলোচনা কৰিলোঁ দশম শ্ৰেণী আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে লকডাউনৰ কাৰণে তেওঁলোকে স্কুললৈ যাব পৰা নাই বা স্কুলৰ ক্লাছবিলাক হোৱা নাই ঘৰতে তেওঁলোকে পঢ়া শুনা কৰিবলগীয়া হৈছে তেওঁলোক মেট্ৰিক কেণ্ডিডেট তেওঁলোকৰ কিছু সহায় হওক বুলি মই এই ধৰণৰ এটা খোজ আগবঢ়াইছোঁ আশা কৰিম তোমালোকে অকণমান হ'লেও ইয়াৰ পৰা উপকৃত হ'বা থেংক ইউ